এইখন নহয় মোৰ ভক্সাৰখন আছিলে এনে অকমান দেখা দি কি চিষ্টেম ঐ বাহ ওয়েলকাম টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগ আমাৰ ইয়াতে খেলা হৈ আছে আৰু খেলা আপোনালোক ভালদৰে দেখুৱাই আছো পুৰা খেলা আছে সৰু চলি খেলা আৰু আপোনালোক দেখুৱাই আছো এইবিলাক কণমানি সৰু চলি একদম দৌৰা খেলা হৈ আছে অ চলি হয় ৰেডি না হাতাঙিনে কোন কোন ৰেডি আছে বঢ়িয়া হাতাঙিনে খেলা গাইছ আৰু এটা খেলা হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো একদম সৰু চলিৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইছ আপোনালোকে চাই থাকক আৰু মজা গাইছ বঢ়িয়া মজা প্ৰথম বাজি আৰু ছেকেণ্ডখন বঢ়িয়া আৰু 3 নম্বৰ তই চাহ পিঠিখন 3 নম্বৰ গাইছ পুৰা জোচত বনাই আছো আৰু আপোনালোকে চাই থাকক চবফালে মানুহ আৰু মই বকি আছো আপোনালোকক চাই থাকক আৰু একদম মনোযোগ আৰক্ষণ হৈ আছে মনোযোগ নে কি এবাৰ কি মনোযোগ আৰক্ষণ হৈ আছে গাইছ আৰু আপোনালোকক দেখুৱাই আছো চাই থাকিব আৰু শেষলৈকে আৰু একদম কণমানি চলিবিলাকৰ খেলা হৈ আছে চাওক না এইবিলাক খেলা ধূলাৰ প্ৰতি আগ্ৰহ গতিকে এইবিলাকক আৰু গুৰুত্ব দিব লাগে তেতিয়াহে মানে আৰু ভৱিষ্যতলৈকে আৰু ভাল হ'ব মই আৰু কি কি খেলা হৈ আছে আৰু আপোনালোকক দেখুৱাই আছো এইবিলাক চবা সৰু চলি একদম দৌৰা খেলা হৈ আছে আৰু আপোনালোকক চাই থাকক আৰু তোমাৰ নামটো কৈ দি মোৰ চেনেলটো কওঁ কি কৰিব লাগে অ'কে গাইছ আৰু আপোনালোকে কিন্তু মই গু হৈ গ'লো বৰ্তমান মোক ৰখা নাই গতিকে আৰু আপোনালোকৰ কি আৰু চবে খেলা ধূলা কৰিব লাগে গাইছ অকল যে পুৰস্কাৰ পালে যে খেলা সেইটো কথা নহয় গতিকে সকলোৱে খেলিব লাগে ইফালে মানুহ আৰু ইফালে এইবাৰ পাৰ পানী খেলা হ'ব গাইছ পাৰ পানী হৈ আছে আৰু আপোনালোকক দেখুৱাই আছো আৰু চাই থাকক আপোনালোকে মজা 11:29 ওকে গাইছ আপোনালোকে খেলি থাক তামাম খেল তামাম পাৰ পানী একদম শেষত গৈ এইকেইটা আছে আৰু এইকেইটা আপোনালোকক দেখুৱাই আছো খেলা কি হয় আৰু ৰাম খেলা এইবাৰ আৰু কি হয় আপোনালোকক দেখুৱাই আছো দেখুৱাই আছো আপোনালোকক মেজিক চেয়াৰ হৈ আছে ইয়াত এইবিলাক চিট আৰু কেইখন দুখন নে তিনিখন এটা এটা পুৰা চলি আছে আৰু ৰচিদনা খেল বুলি নহয় কিয়া ৰেডি না ৰেডি হয়নে নহয় তামাম জোচ গাইছ চলি আছে এটা খেলা ৰছীকেইডাল ছিঙিছিল আকৌ এবাৰ নতুনকৈ হ'ব একো ৰেডি না মাৰ খেলা হৈ আছে মজা এটা কেনে টানি আছে অহা নাছিলো গতিকে মই এতিয়া ঘৰত যাওঁ আকৌ আপোনালোকক পিছত দেখুৱাই আছো মাইক্ৰফোন লৈ একদম আমি ভিডিঅ'টো বনাই আছো আৰু আপোনালোকেও চাব বুলি আশা কৰিলো গাইছ ইয়াতে একদম খেলা হৈ আছে আৰু খেলা দিছোঁ আপোনালোকক ভালদৰে দেখুৱাই আছো আৰু দেখুৱাই যাম বুলি ভাবিছোঁ গাইছ আৰু আপোনালোকে ভিডিঅ'টো একদম চাই ৰাখক ইফালে ফেকশ্যন প্ৰতিযোগিতা গাইছ এইটো একদম কি হবি আজি পগলা কিংকা দিবি অকমান দেখা দিছোঁ এটা এনে অকমান দেখা দি কি চিষ্টেম মজা মচৰবিলাক দেখাব একদম আহি আছো গাইছ মই অকলে গাইছ এনেকুৱা কৰিব লাগে সদায় মানে কি আৰু উঠি অহা প্ৰজন্মবিলাকক মানে কি এইবিলাক খেলা ধূলা কৰি উৎসাহ কৰিব লাগে তেতিয়াহে মানে আৰু ভৱিষ্যতে খেলা চেলা পাতিলে আৰু তেতিয়াহে মানে আৰু ছোৱালীবিলাকে উৎসাহ পাব গতিকে সকলোৱে পাতাটো নিশ্চিত আৰু দেখুৱাই আছো চাওক ক'ত যাব আহিছা আজি
নামটো কি তোমাৰ আমার নাম জয়পুদ্দিন শরীফুদ্দিন আহমেদ হা হা জয়মুদ্দিন শরীফুদ্দিন আহমেদ ও মাই গড নাম দে এইটো ক'ত যাবি আরে ব্ল্যাঙ্ক কার্ড বিক্রি করিব যা আমার বন্ধু বন্ধু নেকি আরে হালা বাসাও আমি আরে হালা বন্ধু আমার বন্ধু ওই বাপ রে বাপ একদম ফার্স্ট পুরস্কার পাবি ভাই ফার্স্ট পুরস্কার পাবি কৃষ্ণ বিশ্বাস নাই মোচনত গম পাই এইটো ফাৰ্ষ্ট পুৰস্কাৰ পাব বুলি গাইছ আৰু দেখুৱাই আছো তাতে যায় আৰু জমনি হ'ব গাইছ মই গাটো আগতে ধুই লওঁ আৰু তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছো ভাঙা সিঙার বেপার ভাঙা চিঙা ভয় লাগে ভাই চাকা একদম বিৰাট ভয় লগা নিচিনা হৈছে আৰু তাতে গৈ চাওঁ ঐ ভাই ঐ ৰ ভিডিঅ'টো মানে মাৰি আৰু তাতে গৈ চাওক না কেনেকুৱা একদম অদ্ভুত হ'ব গাইছ আৰু ভেকচন এই লগ প্ৰতিভা মানে আমাৰ অসমত লুকাই আছে আৰু আপোনালোকে দেখা পাব বাৰু তাতে আৰু ভালদৰে দেখুৱাই আছো ইয়াতে অলপ এক্টিং কৰি দিলে বাৰু তাতে যায় এতিয়াও এক্টিং কৰি আছে বাপৰে বাপ হয় নেকি মই আকৌ বুজি পোৱা নাই ভাই একো বুজি পোৱা নাই তাতে গৈ অকণমান ভালদৰে দেখুৱাই আছো নহয় মোৰ ভক্সাৰখন আছিলে এখন মোৰ আছিল মানে এই বাৰিষা দিনত কঠীয়া কৰা এখন এইখন আকৌ বাৰিষা দিনত বাৰু খাব বাৰু এতিয়া আৰু এইখনে আৰু যোৱা আমাৰ চোতালে দিয়ে বাৰু লৈ যাওঁ গাইছ এই ক'ত যায় এই গাইছ এইখনে হৈছে আৰু এই এতিয়া এনে আচল নামটো কৈ দিয়া তই এতিয়া নহয় ভালকে সুধছো একদম ৰিয়েলটো কৈ দি ভবানী চহৰীয়া হয় নেকি ইফালে দেখি আছে ইফালে দাদা নামটো কওঁ একদম ৰিয়েল নামটো কৈ দিয়া এতিয়া ৰিয়েল নামটো কৈ দি ৰিয়েল নামটো কৈ দি আৰু ইফালে দেখি আছে এটা একদম পুৰা ভেকচন দিয়া নামটো কৈ দি একদম ৰিয়েল নামটো কৈ দি শ্রীমতী উর্বশী ছাত্রী শহরিয়া নামটাও বড় রাস্তাটাও বড় বাপটা আরম্ভ হাই কৰি গাইছ আৰু আপোনালোক এইটো ৰান্ধনি আছিল গাইছ আমাৰ ভেলা ঘৰত আজি বৰ নৰ্মেল অৱস্থা আছো নৰ্মেল অৱস্থা কিমান ডাঙৰ চৌ কাম কৰি আহিছ নে ঠিক আছে যাক হয় মালা বটল পৰিলে আগত যাক আপোনাৰ ভেকটো অলপ বেলেগ ধৰণৰ কিবা খাই বেয়া বাছ ওলাইছে ওলাইছিলোঁ খোৱা কিবা নম্বৰ চম্বৰ আছে নেকি কিবা দেখোন পকা জগাও বাছ ওলাইছে কোনোবা চুপ ক'ৰবা আছে নেকি কথা কাম কৰি আছ ক'ৰবা গৈছিলে কাম কৰবা ক'ত গৈছিলে কাম কৰবা হাজিৰা কৰি পৰিয়ালটো পুৰি আছো নিজেও খাইছোঁ মাই লাইফ মাই ষ্টাইল ইংলিছো মাৰে নেকি যা চব আৰু যা কাপোৰ বেপাৰী আৰু গৈ আছে একদম দাদা আৰু দাদা দেখুৱাই আছে আপোনালোকক কাপোৰ বেপাৰী যা এইটো কপি আছে এখন ফেমাস
আসো নমাছো নমা এইবাৰ তোমাৰ মোৰ নাম বাপৰে ভাঙা চিঙা যা 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 এইবাৰ হেজোস Singa luha. Assalamualaikum. Waalaikumsalam. ভালো আছো? ভালো আছি। খবর ভালো? একদম ভালো। এই যে ব্যাপারে আইছি। কত দাম? প্লাস্টিকের কিলো 18 টাকা। 18 টাকা। আর লোহার টিনের 20 টাকা। 20 টাকা। আচ্ছা, ঠিক আছে আগে আছে স্যার। ঠিক আছে। ভালো আছে না? আসো ভালো ভালো ভালো। আসো কোন জায়গা থেকে আইছো আমি হ্যাঁ এদিকে দাও। হ্যাঁ আমি ওই যে লেংটি সিঙ্গা। লেংটি শেখা গাওটা নাকি ওই লেংটি সিঙ্গা বরবেটা রোড। আচ্ছা ওই জায়গা থেকে সাইকেল নিয়ে আইছো ব্যাপারে আবার কি? আচ্ছা ব্যাপার বাণিজ্যের কথা। হ্যাঁ যাবি কোথায় এই যে সিঙ্গা বোতার কয় না এই গাওটার না। হ্যাঁ ব্যাপারে লেগে আইছিলাম। দেখলাম যে মেলা চলতেছে। আচ্ছা একবার দেখে যাই। আচ্ছা আমার কিছু নাম্বার আছে কি আপোনালোকক দেখুৱাই আছো ভাই কটাই মাল কটাই তেজি মলা গাইছ তেজি মলা দেখুৱাই আছো মাথাই সোমাই দিবা যাব গুড়া হৈ মাথা মজা মৰি ল'ব মাথা ফালিলে মৰি ল'ব বেলটিল তামাম দেখালো আপোনালোকক আৰু দেখুৱাই আছো কি হয় গাইছ আৰু আছে গাইছ আৰু দেখুৱাই আছো তামাম গাইছ তামাম জুচ আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈকে আৰু বাই নেক্সট লগ পাম